হেল্ল' গাইজ, মোৰ চেনেলটোলৈ স্বাগতম। আৰু বিগ বিলিয়ন ডেজ মানে আমাজনত এটা মই শ্বপিঙৰ কাৰণে দিছিলোঁ এটা ব'টৰ বক্স, আৰু তাক আজি আনবক্সিং কৰিম। ৰাতি ডেলিভাৰী দিব আহিছে ডেলিভাৰী বয়টোৱে। 9 PM দেখাই আছিলে, কিন্তু 7টা বজাত পাই গ'লহি। আৰু এতিয়া দিম। এইটোৱে হ'ল ব'ট ষ্টন 650, আৰু ইয়াত ব'টৰ ধুনীয়াকৈ চিম্বল লিখা আছে। আৰু এইফালে ভলিউম প্লাছ মাইনাছ অন আৰু এইটো নেক্সট প'জ এইবিলাক গোটেইখিনি আছে। আৰু ইয়াৰ ৱাট হ'ল 10 ৱাট, তো চাউণ্ডটো ভালেই আহে, কিন্তু ইমান এটা লাউড নহয়। আৰু ইয়াতে আছে চাৰ্জিং পৰ্ট আৰু অক্স কেবুলৰ যিটো পিন আছে তাতে আছে। আৰু ইয়াত মেমৰি কাৰ্ডো ভৰাব পাৰি। আৰু এই বক্সটোৰ ইমান এটা বেটাৰী বেকআপ ঠিক নহয়। যদি ল' ভলিউমত খোলে তেতিয়াহে বহুত টাইম যায়, আৰু ফুল ভলিউমত খুলিলে বেছি টাইম নাযায়। আৰু এইটো পিন হ'ল ক'ৰবাত আলাই থ'ব পৰাকৈ। তো আৰু বক্সটোৰ বিষয়ে কি ক'ম, কিন্তু চাউণ্ড কোৱালিটি মই বহুত ভাল পাইছোঁ। কম চাউণ্ড কিন্তু কোৱালিটি ভাল, আৰু তাৰ লুকটোৰ ভাল লাগিছে মোৰ বহুত। আৰু ৱাটাৰ ৰেচিষ্টেণ্ট সেইটো আৰু ভাল। বক্সটো অহা আপোনালোকে গম পাইছে। আজি ইয়াত কি আহিছে মই তাকে দেখাওঁ। এইটোতে সোমোৱা আছিলে, গান চান বজাই কৰি চালোঁ বৰ্তমান। আৰু এইটো ৱাৰেণ্টি কাৰ্ড 1 year আছে, বেয়া হ'লে কেতিয়াবা কামত আহিব। আৰু ইয়াত আছে অক্স কেবুল, আৰু এইটো হ'ল ডাটা কেবুল। বাকী এখন কিবা মেনু, আৰু বাকী ইমানেই। এইবিলাক লাভ নাই, কেতিয়াবা যদি বেয়া হয় তেতিয়াহ'লে এই ৱাৰেণ্টি কাৰ্ড আৰু ইয়াত অহা এখন ইনভইচখন কাম আহিব। বাকী এতিয়া এইটো গান বজাই চাম। আৰু ইয়াতো ৱাটাৰ ৰেচিষ্টেণ্ট হয়, সেইকাৰণে পানীত জুবাই পেলাই গান বজাই চাম। ব্লুটুথ কানেক্টিভিটি হৈ গ'ল, এতিয়া গান এটা বজাই চাম। আৰু এটা পানী ৰেডি আছে, পানীটো দেখা দিয়া হয় নেকি। আৰু বক্সটো যদি ল'বলৈ মন আছে আমাজন আৰু ফ্লিপকাৰ্টত পাই যাব। আৰু এতিয়া চাউণ্ড কোৱালিটি আৰু ৱাটাৰ ৰেচিষ্টেণ্টটো চাওক। দেখিছেনে আপোনালোকে? পানী দি চাম। সেই ভগৱান, বেয়া নহ'লেই হ'ল আৰু। ৱাও, নাইচ প্ৰডাক্ট। তাৰ চাউণ্ডটো পানীৰ তলতহে মজাকৈ দিছে দেই। পানীৰ তলতহে চাউণ্ড কোৱালিটি মজা আছে। এইটো বক্সটো আনবক্সিং বৰ্তমান হৈ গ'ল, আৰু গান শুনি আছে আপোনালোকে। ৱাটাৰ ৰেচিষ্টেণ্ট কামত আছে।